জয় জয়তে আসাম টেকনিক্যাল হেল্পৰ পৰা আপোনালোকৰ কাৰণে এখন ইনফৰমেশ্যন ভিডিঅ' লৈ আহিলোঁ। আপোনালোকৰ যদি অৰুণোদয় লিষ্টত নাম আছে তেনেহ'লে আপোনালোকে চৰকাৰী টয়লেটৰ বাবে এপ্লাই কৰিব পাৰিব বা কৰিব লাগিব। সেইটো কেনেকৈ কৰিব সেই বিষয়ে ভিডিঅ' লৈ আহিলোঁ। পোনপ্ৰথমে আপোনালোকে গুগল বা ক্ৰমত আহিব, অহাৰ পিছত আপোনালোকে সাৰ্চ কৰিব অৰুণোদয়। অৰুণোদয় লিখি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ লগে লগে আপোনাৰ সন্মুখত আহি যাব আসাম অৰুণোদয় স্কিম। ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজটো অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনাৰ সন্মুখত এখন নতুন পেজ খোলখাই আহি যাব। এইখন পেজ খোলখাই আহি যোৱাৰ পিছত আপোনালোকে অলপ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব যে স্বচ্ছ ভাৰত, ইয়াতে ক্লিক কৰি দিব। স্বচ্ছ ভাৰতত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ আহি যাব। আপোনালোকে অকেত ক্লিক কৰি দিব। অকেত ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজটো অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনাক এইখন পেজলৈ ৰিডাইৰেক্ট কৰিব। এইখন পেজ লৈ ৰিডাইৰেক্ট কৰাৰ পিছত আপোনালোকে অলপ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব যে এপ্লিকেশ্যন ফৰ IHSL, ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজটো অলপ লোডিং হয় আপোনাৰ সন্মুখত এইখন পেজ খোলখাই আহি যাব। পোনপ্ৰথমে আপোনালোকে ইয়াতে দেখা পাব চিটিজেন্স, ইয়াতে ক্লিক কৰিব। চিটিজেন্সত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এখন নতুন পেজ খোলখাই আহি যাব। তাৰপিছত আপোনালোকৰ সন্মুখত এইখন পেজ খোলখাই আহি যাব। ইয়াতে দেখা পাব যে মোবাইল লগিং আইডি, ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো বহাই দিব লাগিব। ইয়াতে মোবাইল নাম্বাৰ আৰু ইয়াতে নাম বহাই দিব। তাৰপিছত ইয়াতে জেন্ডাৰটো সিলেক্ট কৰিব। তাৰপিছত ইয়াতে এড্ৰেছটো দিব। তাৰপিছত ইয়াতে আপোনাৰ ষ্টেটটো সিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াতে ক্যাপচা যিটো আছে ইয়াতে সেম বহাই দিব। বহাই দিয়াৰ পিছত আপোনালোকে সাবমিটত ক্লিক কৰি দিব। সাবমিটত ক্লিক কৰাৰ লগে লগে ইয়াতে দেখা পাব যে ইউ হ্যাভ ৰেজিষ্টাৰ্ড সাকসেসফুলি, আপোনাৰ আইডিটো ক্ৰিয়েট কৰা হৈ গ'ল। তাৰপিছত আপোনালোকে অলপ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে দেখা পাব লগিঙত ক্লিক কৰি দিব। লগিঙত ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজটো অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনাৰ সন্মুখত এইখন পেজ খোলখাই আহি যাব। ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো বহাই দিব। তাৰপিছত ইয়াতে দেখা পাব যে ইয়াতে মোবাইল নাম্বাৰটো বহাই গেট OTPত ক্লিক কৰি দিব। গেট OTPত ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজটো অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনাৰ মোবাইলত এটা OTP যাব। OTPটো আপোনালোকে ইয়াতে বহাই দিব। OTPটো বহাই তাৰপিছত দেখা পাব ক্যাপচা কোডটো ইয়াতে বহাই দিব। তাৰপিছত আপোনালোকে সাইনিঙত ক্লিক কৰি দিব। সাইনিঙত ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজটো অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনাৰ সন্মুখত এখন নতুন পেজ খোলখাই আহি যাব। তাৰপিছত ইয়াতে দেখা পাব নাম এড্ৰেছ সকলোবিলাক আহিছে। তাৰপিছত আপোনালোকে ইয়াতে দেখা পাব যে 3 ডট আছে। এই 3 ডটত ক্লিক কৰি ইয়াতে দেখা পাব নিউ এপ্লিকেশ্যন, ইয়াতে ক্লিক কৰি দিব। নিউ এপ্লিকেশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজটো লোডিং হয় আপোনাক এখন নতুন পেজলৈ ৰিডাইৰেক্ট কৰিব। ইয়াতে অহাৰ পিছত আপোনালোকে ষ্টেটটো দিয়াই থাকিব। তাৰপিছত আপোনালোকে ডিষ্ট্ৰিক্টটো সিলেক্ট কৰিব। ডিষ্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত তাৰপিছত ইয়াতে দেখা পাব ব্লক নেম, ইয়াৰ পৰা আপোনাৰ ব্লক নামটো সিলেক্ট কৰিব। তাৰপিছত ইয়াতে দেখা পাব গ্ৰাম পঞ্চায়ত, ইয়াৰ পৰা আপোনালোকৰ গ্ৰাম পঞ্চায়তটো সিলেক্ট কৰিব। গ্ৰাম পঞ্চায়তটো সিলেক্ট কৰাৰ পিছত ইয়াতে দেখা পাব ভিলেজ, আপোনাৰ ভিলেজৰ নামটো সিলেক্ট কৰি দিব। পিছত দেখা পাব ইয়াতে হেবিটেশনটো সিলেক্ট কৰি দিব, মানে আপোনাৰ গ্ৰামের নামটোই সিলেক্ট কৰি দিব আকৌ। তাৰপিছত ইয়াতে দেখা পাব যে নেম অফ এপ্লিকেণ্ট এজ পাৰ আধাৰ কাৰ্ড, আপোনাৰ আধাৰ কাৰ্ডত যেনেকুৱা নেম আছে তেনেকুৱাই ইয়াতে লিখিব লাগিব। তাৰপিছত দেখা পাব ইয়াতে আধাৰ কাৰ্ড নাম্বাৰটো ইয়াতে দি দিব। তাৰপিছত ইয়াতে দেখা পাব যে এটা বক্স আছে, ক্লিক কৰি আপোনালোকে ভেৰিফাই আধাৰত ক্লিক কৰি দিব। ভেৰিফাই আধাৰত ক্লিক কৰাৰ লগে লগে তাৰপিছত ইয়াতে এটা ৰাইট দিব। তাৰপিছত ইয়াতে দেখা পাব ফাদাৰ বা হাজবেণ্ড, আপোনালোকৰ ফাদাৰ বা হাজবেণ্ডৰ নামটো ইয়াতে লিখি দিব। তাৰপিছত ইয়াতে জেন্ডাৰটো সিলেক্ট কৰিব। তাৰপিছত ইয়াতে দেখা পাব যে কেটেগৰী, আপোনালোকৰ কেটেগৰীটো ইয়াৰ পৰা সিলেক্ট কৰি ল'ব লাগিব। আপোনাৰ কেটেগৰী কি হয় সেইটো ইয়াৰ পৰা সিলেক্ট কৰিব। তাৰপিছত দেখা পাব সাব কেটেগৰীটো ইয়াৰ পৰা আপোনালোকে সিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে ইয়াতে দেখা পাব আধাৰ কাৰ্ড, ইয়াতে আধাৰ নাম্বাৰটো দিয়াই থাকিব। তাৰপিছত ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো দি দিব। তাৰপিছত ইয়াতে আপোনাৰ ফুল এড্ৰেছটো লিখি দিব। লিখি দিয়াৰ পিছত স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে দেখা পাব যে IFSC কোড, ইয়াতে আপোনাৰ বেংকৰ যিটো IFSC কোড লিখি দিয়ে। আপোনালোকে নো ইউৰ IFSC কোডত ক্লিক কৰিলে সকলো ডিটেইলছ ইয়াতে আহি যাব। তাৰপিছত ইয়াতে আপোনালোকে একাউণ্ট নাম্বাৰটো ইয়াতে লিখি দিব। একাউণ্ট নাম্বাৰটো লিখি দিয়াৰ পিছত তাৰপিছত ইয়াতে কনফাৰ্ম একাউণ্ট নাম্বাৰটো, তাৰপিছত ইয়াতে আপোনাৰ বেংকৰ পাছবুকটো আপলোড কৰি দিব। কৰি দিয়াৰ পিছত আপোনালোকে এপ্লাইত ক্লিক কৰি দিব। এপ্লাইত ক্লিক কৰাৰ লগে লগে আপোনাৰ এপ্লাই কৰা হৈ যাব। এনেকৈ আপোনালোকে আপোনাৰ টয়লেটৰ এপ্লাইটো কৰি ল'ব।